নমস্কাৰ, সকলোকে পুৱাৰ সম্ভাষণ জনালোঁ। আমি এয়া মহাপ্ৰভু দৌল গোবিন্দ মন্দিৰলৈ যাবলৈ ওলাইছোঁ। ভাবিছোঁ আমাৰ লগতে আপোনালোককো এই মহাপ্ৰভু দৌল গোবিন্দ মন্দিৰ দৰ্শন কৰোঁ। আমি পুৱা 4 বাজিছে। আমি এতিয়া ঘৰৰ গোটেইকেইটা প্ৰাণী গাড়ীত উঠিছোঁ। এয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে। আশা কৰিছোঁ এই দৌল গোবিন্দ মন্দিৰভাগ আপোনালোকে মোৰ লগতে বা আমাৰ লগতে দৰ্শন কৰিব ইউটিউব চেনেলৰ যোগেদি। খুব শান্ত সমীহ পৰিৱেশ, পুৱাৰ পৰিৱেশটো যান জঁট নাই, ট্ৰেফিক জাম নাই, ৰাস্তাত হাই হুলস্থুল নাই, খুব সুন্দৰকৈ যাব পাৰিছোঁ। সেইকাৰণে কোনোবা মন্দিৰলৈ গ'লে সদায় খুব সোনকালে যাব লাগে। মনত এটা শান্ত ভাৱ লৈ গ'লে মন্দিৰ দৰ্শন কৰি খুব ভাল লাগে। এয়া আমি শৰাইঘাট দলঙৰ ওপৰত উঠিলোঁ আৰু অলপ সময় পিছতেই আমি মন্দিৰ পামগৈ। এয়া অকণমান সময় পিছতে আমি মন্দিৰৰ ভাগৰ ওচৰ পামগৈ। এয়া শৰাইঘাট দলঙৰ ওপৰত ব্ৰহ্মপুত্ৰৰ শান্ত সমীহ পৰিৱেশ। এয়া আমি আহি এই মন্দিৰৰ চৌহদত প্ৰৱেশ কৰিলোঁহি। অকণমান গ'লেই আমি গন্তব্যস্থান পামগৈ। এয়া পাই গ'লোহি মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ। এয়া সন্মুখত গণেশ মন্দিৰ আছে সৰুকৈ, তাত আমি প্ৰণাম জনাই এয়া মন্দিৰলৈ সোমাই গৈছোঁ। ইমান সুন্দৰ পৰিৱেশ। এই মন্দিৰ ভাগত সকলো মানুহ গৈছে, ময়ো গৈছোঁ, কিন্তু আমাৰ ল'ৰা ছোৱালী দুটা আৰু এখেত যোৱা নাছিলে। সেই কাৰণে ভাবিলোঁ মোৰ লগতে এবাৰ ইহঁতকো দেখুৱাই আনো। এয়া ৱালত ধুনীয়া ধুনীয়া চিত্ৰ আঁকি থৈছে ভগৱানৰ। খুব পৰিষ্কাৰ এই মন্দিৰভাগ। আমি তাতে সকলোখিনি বস্তু পোৱা যায়, প্ৰসাদৰ পৰা চাকি বন্তিৰ পৰা সকলোখিনি। এয়া গণেশ মূৰ্তিত সেৱা জনালোঁ। এই ভাগ শ্ৰী শ্ৰী কৃষ্ণাই বাসুদেৱা নমঃ, এই ভাগতেই দৌল গোবিন্দ মন্দিৰৰ মাহাত্ম্য সোমাই আছে। আমি এতিয়া চাকি বন্তি লৈ গৈছোঁ, তথাপিও ওচৰৰ মানুহেও দিছে। আমি তেওঁৰ চৰণত আগবঢ়াইছোঁ। মন্দিৰ ভাগলৈ যোৱা নাম শুনিলে সকলোৱে তেওঁলৈ আগবঢ়ায় ধূপ চাকি। আমাৰ লগতে আমাৰ ওচৰ চুবুৰীয়া সকলো কাৰণে প্ৰাৰ্থনা জনালোঁ। চাকি দিয়া এইখিনিতে দিব লাগিব, মন্দিৰৰ ভিতৰত দিবলৈ নিদিয়ে। এইখিনিতে ধুনীয়াকৈ চাকি দিবৰ কাৰণে জেগা উলিয়াই থৈছে। আৰু দেউতাকে আৰু ছোৱালীয়ে চাকি দি আছে।
ইয়াত এভাগ মূৰ্তি আছে, সেই ভাগতো আমি সেৱা জনালোঁ। ইয়াত যি মনৰ কামনা কৰি পেলাই চাকি বন্তি জ্বলোৱা হয়, সকলো মনৰ বাঞ্ছা পূৰ্ণ হয়। সেইকাৰণে সকলো মানুহ যায়। এয়া চাকি বন্তি লগাই আমি ভোগ ঘৰত গ'লোঁ। এয়া ভোগ প্ৰসাদ দিলে, খুব ধুনীয়া ভোগ। পায়সকণ খালে খাই থাকিব মন যায়। তাৰপিছত আমি লাহে লাহে মন্দিৰ ভাগৰ ওচৰত কেইকপিমান ফটো উঠিলোঁ। দৌল গোবিন্দ যোৱাৰ চিনস্বৰূপে ভাবিলোঁ বন্ধাই থ'ম। অকণমান চাৰিওকাষে ঘূৰিলোঁ। ইমান সুন্দৰ পৰিৱেশ, গ'লে আহিবলৈ মন নাযায়, বহি থাকিব মন যায় যাতে। তাৰপৰা আহি আমি ওচৰতে এয়া দৌল গোবিন্দ নামঘৰ। আমি গোটেইখিনিয়ে ফটো কেইকপিমান উঠি ভাবিছোঁ তেওঁৰ চিনস্বৰূপে আমি ফটোকেইখন ধুনীয়াকৈ ঘৰত ৰাখিম। যাম বুলি ভাবি থকা হয়, কিন্তু যোৱা নহয়। সেইকাৰণে সুবিধা পাওঁতে আমি গোটেইকেইজন লগ লাগি গ'লোঁ, নহ'লে এজন গ'লে এজন যোৱা নহয়। মন্দিৰ ভাগৰ চাৰিওফালে পৰিৱেশ খুব সুন্দৰ। যিমান মানুহ দেখিলোঁ, সকলোৱে এই সুন্দৰ পৰিৱেশত একপি ফটো চিনস্বৰূপে ঘৰলৈ লৈয়ে গৈছে। আমিও তাতো গোটেইকেইজন আহিলোঁ। হনুমানৰ মূৰ্তি এভাগ বহুত ডাঙৰকৈ বনাইছে। ভাবিছোঁ তেওঁকো দৰ্শন কৰি যাওঁ। সেয়ে আমি আগবাঢ়ি গ'লোঁ তেওঁৰ ওচৰলৈ। তেওঁৰ শ্ৰীচৰণত সেৱা জনালোঁ। কাম সম্পূৰ্ণ হোৱা নাই, কিন্তু যজ্ঞ চলি আছিলে। তেওঁৰ শ্ৰীচৰণত সেৱা জনাই একেবাৰে ব্ৰহ্মপুত্ৰৰ পাৰলৈ গ'লোঁ। সেয়া একেবাৰে বহু দূৰত উমানন্দ মন্দিৰ ভাগ। তাৰ পৰাই হয়তো জাহাজ আহি আছে। জাহাজৰ থকা মানুহখিনি এইটো পাৰৰে হ'ব চাগে। তাতো আমি কেইকপিমান ফটো ৰাখিলোঁ চিনস্বৰূপে।
তাৰ পৰা ওলাই আমি ঘৰমুখে ৰাওনা হ'লোঁ। এতিয়া আমি ঘৰলৈ আহি আছোঁ এই দলঙৰ তলেদিয়ে। এতিয়া প্ৰায় 7টামান বাজিছিলে। ভাবিলোঁ দলং পাৰ হৈ একাপ চাহ খাই লওঁ। মাটিৰ পাত্ৰত খুব সুন্দৰকৈ চাহ দিছে। চাহকাপ দেখিয়ে বৰ ভাল লাগিল মনটো। যিহেতু লঘোণে ভোকে গৈছিলোঁ, ঘৰত খালী চাহ বিস্কুট খাই, গতিকে তাত আমি চাহ আৰু ৰুটি খালোঁ। চাহকাপ খাই উঠি আমি আকৌ গাড়ীত উঠিছোঁ। লাহে লাহে আমি গুৱাহাটীৰ মাজভাগ পাই গ'লোহি। ইহঁতে আহিয়ে কি গোবিন্দমত সোমাবলৈ হুলস্থুল লগালে। আহি আমি গোবিন্দমত সোমালোঁ। ভাবিলোঁ কেইটামান মিঠাই লৈ যাওঁ। গোবিন্দমৰ মিঠাই বুলি ক'লে মুখৰ পানী ওলাই যায়। বেলেগ মিঠাইতকৈ অলপমান বেলেগকৈ বনায়। এয়া মিঠাই ল'লোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ।